টেক লিডাৰসকলক ধন্যবাদ। বন্ধুসকল, যি নেতাগৰাকীয়ে এই দৃষ্টিভংগী বিশ্বলৈ আগবঢ়াইছে, মই এতিয়া সন্মানীয় প্ৰধানমন্ত্ৰীক তেওঁৰ উদ্বোধনী ভাষণৰ বাবে আমন্ত্ৰণ জনাইছোঁ। সন্মানীয় প্ৰধানমন্ত্ৰীৰ বাবে এক বিশাল কৰতালিত ধ্বনিৰে আদৰণি জনাওক। মহামহিমসকল, সন্মানীয় মন্ত্ৰীসকল, উদ্যোগপতিসকল, উদ্ভাৱকসকল, উদ্যোগীসকল, গৱেষকসকল, প্ৰতিনিধিসকল, অন্যান্য সকলো গণ্যমান্য ব্যক্তিসকল, দেৱীসকল আৰু সজ্জনসকল, নমস্কাৰ। বিশ্বৰ সৰ্ববৃহৎ আৰু এই ঐতিহাসিক AI ইম্পেক্ট সামিটত আপোনালোক সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। এই সামিট যি ভাৰতত এয়া সংঘটিত হৈ আছে, সেই ভাৰতে মানৱতাৰ 1/6 প্ৰতিনিধিত্ব কৰে। এইখন বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ দেশ। এই সকলোবোৰে ইয়াৰ বিশালতাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰে। ভাৰত প্ৰতিভা আৰু এক পুলৰ কেন্দ্ৰবিন্দু আৰু ই আটাইতকৈ ডাঙৰ টেক এনেবল্ড ইকোচিষ্টেমৰ এক উদাহৰণ। ভাৰত নিজেই প্ৰযুক্তিৰ প্ৰতীক হয়, সৃষ্টিও কৰে আৰু ইয়াক অভূতপূৰ্ব গতি গ্ৰহণো কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি থকা উৎসাহ আৰু আগ্ৰহ 154তকৈ অধিক আৰু 240 কোটি ভাৰতীয়ৰ হৈ মই আপোনালোক সকলো হেডছ অফ গভৰ্ণমেণ্টছ, গ্ল'বেল AI ইকোচিষ্টেমৰ লিডাৰ্ছ আৰু ইনভেটৰসকলক এই সামিটলৈ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰতত ইমানখিনি হোৱাটো ভাৰতৰ লগতে সমগ্ৰ গ্ল'বেল সাউথৰ বাবে এয়া এক গৌৰৱৰ বিষয়। এই সন্মিলনত AI জগতৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে। বিশ্বৰ 1খনতকৈও অধিক দেশৰ প্ৰতিনিধিত্ব আৰু বিশ্বৰ চুকে কোণেৰ পৰা ইয়ালৈ অহা মহানুভৱসকলে ইয়াৰ সফলতাক নতুন উচ্চতালৈ লৈ গৈছে। ইয়াত আমি দেখা যুৱ প্ৰজন্মৰ উপস্থিতিয়ে এক নতুন বিশ্বাসৰ সৃষ্টি কৰিছে। সাধাৰণতে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত কিছু লোকৰ মাজত আৰম্ভণিতে সন্দেহ থাকে, কিন্তু যি গতি, বিস্তৃতি আৰু বিশ্বাসৰ সৈতে বিশ্বৰ যুৱ প্ৰজন্মই AIক গ্ৰহণ কৰিছে, আমি ইয়াৰ স্বত্ব গ্ৰহণ কৰিছোঁ আৰু AI ব্যৱহাৰ কৰিছোঁ। এইটো এক অভূতপূৰ্ব পদক্ষেপ। ইয়াত AI সামিটৰ প্ৰদৰ্শনীক লৈও যথেষ্ট উৎসাহ দেখা গৈছিল। বিশেষকৈ যুৱ প্ৰতিভাসকলৰ মাজত বহুত বৃহৎ সংখ্যাত সলিউশনছ আহিছে, যিবোৰ কৃষি, নিৰাপত্তা, দিব্যাংগসকলৰ সহায় আৰু বহুভাষিক জনসংখ্যাৰ সকলো প্ৰয়োজনীয়তাৰ সৈতে জড়িত। ইয়াত প্ৰেজেণ্ট কৰা সকলো সলিউশনছে এই ক্ষেত্ৰত মেড ইন ইণ্ডিয়াৰ শক্তি প্ৰদৰ্শন কৰিছে। আৰু ই ভাৰতৰ উদ্ভাৱনী ক্ষমতাৰ এক বৃহৎ উদাহৰণ। বন্ধুসকল, মানৱ ইতিহাসত প্ৰতি কেইশতিকাৰ অন্তৰালত এক পৰিৱৰ্তনৰ বিন্দু আহে আৰু সেই পৰিৱৰ্তনৰ বিন্দুই সভ্যতাৰ দিশ পুনৰ নিৰ্ধাৰণ কৰে আৰু তাৰ পৰাই উন্নয়নৰ গতি সলনি হয়। চিন্তা, বুজাবুজি আৰু কাম কৰাৰ ফলাফল সলনি হয়। আৰু আটাইতকৈ আকৰ্ষণীয় কথাটো, যেতিয়া আমি ট্ৰেন্সফৰ্মেশ্যন সেই পৰ্যায়ত থাকোঁ,
তেতিয়া ইয়াৰ প্ৰকৃত প্ৰভাৱৰ বিষয়ে অনুমানো কৰা নহয়। যেতিয়া শিলৰ পৰা প্ৰথমবাৰ স্ফুলিংগ ওলাইছিল, কোনেও ভবা নাছিল যে সেই একেটা স্ফুলিংগেই সভ্যতাৰ ভেটি হ'ব। যেতিয়া প্ৰথমবাৰৰ বাবে কথিত ভাষাক লিপিলৈ ৰূপান্তৰ কৰা হৈছিল, কোনেও জনা নাছিল যে লিখিত জ্ঞানে ভৱিষ্যতৰ ব্যৱস্থাৰ মেৰুদণ্ড হ'ব। যেতিয়া প্ৰথমবাৰৰ বাবে সংকেতসমূহ বেতাৰ যোগে প্ৰেৰণ কৰা হৈছিল, তেতিয়া কোনেও কল্পনা কৰা নাছিল যে এদিন সমগ্ৰ বিশ্ব বাস্তৱ সময়ত সংযুক্ত হ'ব। বন্ধুসকল, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানৱ ইতিহাসৰ এক এনেকুৱা পৰিৱৰ্তন। আজি আমি যি দেখিছোঁ আৰু যি ভৱিষ্যতবাণী কৰিছোঁ, সেয়া ইয়াৰ প্ৰভাৱৰ কেৱল প্ৰাৰম্ভিক ইংগিতহে। মেচিনবোৰক বুদ্ধিমত্তা প্ৰদান কৰিছে, কিন্তু তাতকৈ অধিক ই মানৱ সামৰ্থ্যক বহু গুণ বৃদ্ধি কৰিছে। এয়া হৈ আছে। পাৰ্থক্য কেৱল এটা, এইবাৰ গতিও অভূতপূৰ্ব আৰু লগতে স্কেলো। এই পৰিৱৰ্তন সঁচাকৈয়ে অপ্ৰত্যাশিত। আগতে টেকন'লজিৰ প্ৰভাৱ দেখা পোৱাত কেইবা দশক লাগিছিল। আজিৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ। মেচিন লাৰ্ণিংৰ পৰা লাৰ্ণিং মেচিনলৈকে যাত্ৰা। ই দ্ৰুতগতিৰ, গভীৰ আৰু ব্যাপক। সেয়েহে আমি আমাৰ দৃষ্টিভংগীও বৃহৎ কৰিব লাগিব। লগতে দায়িত্ব, আমি সমানেই ডাঙৰ দায়িত্ব পালন কৰিব লাগিব। বৰ্তমান প্ৰজন্মৰ লগতে আমি এই বিষয়েও চিন্তা কৰিব লাগিব যে আমি আহিবলগীয়া প্ৰজন্মৰ হাতত কৃত্ৰিম বুদ্ধিমত্তা AI কি ৰূপ অৰ্পণ কৰোঁ, কি এৰি থৈ যাওঁ। সেয়েহে আচল প্ৰশ্নটো আজি এইটো নহয়, ভৱিষ্যতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কি কৰিব পাৰে, সেয়া প্ৰশ্ন নহয়। প্ৰশ্নটো এয়ে যে বৰ্তমান আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সৈতে কি কি কৰিব পাৰিম। এনেকুৱা প্ৰশ্ন মানৱতাৰ সন্মুখত আগতেও আহিছে। ইয়াৰ আটাইতকৈ শক্তিশালী উদাহৰণ হৈছে নিউক্লিয়াৰ শক্তি। আমি ইয়াৰ ধ্বংসাত্মক দিশটোও দেখিছোঁ আৰু ইয়াৰ ইতিবাচক অৱদানো দেখিছোঁ। AI এক পৰিৱৰ্তনকাৰী শক্তি। যদি দিশাহীন হয়, তেন্তে ইয়াৰ ফলতবিঘিনী হয়। যদি সঠিক দিশা পোৱা যায়, তেন্তে সমাধান কি? AIক মেচিন কেন্দ্ৰিকৰ পৰা মানৱ কেন্দ্ৰিক কেনেকৈ গঢ়ি ইয়াক সংবেদনশীল আৰু উৎকৃষ্ট দায়বদ্ধ কেনেকৈ কৰি তুলিম? AI হৈছে এই গ্ল'বেল AI ইম্পেক্ট সামিটৰ মূল উদ্দেশ্য। বন্ধুসকল, ভাৰতে AI কি দৃষ্টিৰে চায়, ইয়াৰ স্পষ্ট প্ৰতিফলন এই সন্মিলনৰ মূল বিষয়বস্তুত আছে। সৰ্বজনৰ হিতৰ বাবে, সৰ্বজনৰ সুখৰ বাবে, অৰ্থাৎ সকলোৰে কল্যাণ আৰু সকলোৰে সুখ, এয়াই আমাৰ মানদণ্ড। বিশেষকৈ AIৰ বাবে মানুহ কেৱল ডেটা পইণ্ট হৈ নাযায় আৰু মানুহ কেৱল কেঁচা সামগ্ৰী হিচাপে নিজকে সীমাবদ্ধ কৰি নাৰাখে। সেয়েহে AIক গণতান্ত্ৰিককৰণ কৰিব লাগিব। আমি এইটোক এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ই অন্তৰ্ভুক্তি আৰু সশক্তিকৰণৰ মাধ্যম হৈ পৰে। আৰু বিশেষকৈ গ্ল'বেল সাউথৰ বাবে সেই অঞ্চলসমূহত বন্ধুসকল, আমি AIক মুকলি আকাশো দিব লাগে আৰু ইয়াৰ উপৰিও কমাণ্ডো নিজৰ হাতত ৰাখিব লাগিব। যেনেদৰে GPS থাকে, GPS আমাক পথ দেখুৱায়, কিন্তু আমি কোন ডাইৰেকশ্যনত যাব লাগিব, ইয়াৰ চূড়ান্ত সিদ্ধান্ত এইটো আমাৰ ওপৰতে নিৰ্ভৰ কৰে। আজি আমি AIক যি দিশে লৈ যাম, আমাৰ ভৱিষ্যত সেই অনুসাৰেই নিৰ্ধাৰিত হ'ব। বন্ধুসকল, আজি নিউ দিল্লী AI ইম্পেক্ট সামিটত
মই এআইৰ বাবে ইয়াত উপস্থিত আছোঁ। মানৱ ভিছনে উপস্থাপন কৰে। মানৱৰ অৰ্থ হৈছে হিউমেন, আৰু মানৱ ভিছনে কয় মৰেল এণ্ড এথিকেল চিষ্টেমছ, অৰ্থাৎ এআইয়ে এথিকেল গাইডেন্সৰ ওপৰত আধাৰিত হোৱাটো অতি জৰুৰী। ইয়াৰ ফলস্বৰূপে একাউণ্টেবল গভৰ্নেন্স থাকিব লাগিব, যাৰ অৰ্থ হৈছে ট্ৰেন্সপেৰেণ্ট ৰুলছ আৰু ৰবাষ্ট অভাৰচাইট, অধিকাৰ আৰু ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব, অৰ্থাৎ যাৰ ডেটা তাৰ অধিকাৰ, এইটো সহজলভ্য হ'ব লাগিব। সুগম আৰু সৰ্বাংগীন এআই একচেটিয়া নহ'ব লাগে, ই একগুণক হ'ব লাগে। ই বৈধ আৰু আইনসংগত হ'ব লাগিব। মূল কথাটো হ'ল যে এআই আইনসংগত আৰু উৎকৃষ্ট হ'ব লাগিব। তো কোনোৱে কল্পনাও কৰিব পৰা নাছিল যে ইয়াৰ দ্বাৰা কিমান নতুন চাকৰি সৃষ্টি হ'ব। একেই কথা এআইৰ ক্ষেত্ৰতো প্ৰযোজ্য। আজি কল্পনা কৰাটো কঠিন যে অনাগত সময়ত এই ক্ষেত্ৰত কি ধৰণৰ অলেখ চাকৰি সৃষ্টি হ'ব। এয়া এক নতুন সুযোগ। এয়া হিউমেন্স আৰু ইণ্টেলিজেন্ট চিষ্টেমছে একেলগে কাম কৰাৰ যুগ। আমি এনে এক যুগত প্ৰৱেশ কৰিছোঁ য'ত হিউমেন্স আৰু ইণ্টেলিজেন্ট চিষ্টেমছে ক্ৰিয়েট আৰু ৱৰ্ক কৰিব। ইয়াৰ ফলত অধিক সংখ্যক লোকে উচ্চ মূল্যৰ কাম লাভ কৰিবলৈ সক্ষম হ'ব, যিবোৰ সৃজনশীল হ'ব আৰু অৰ্থপূৰ্ণ ভূমিকাও পালন কৰিবলৈ পাব। আগলৈ এইটো উদ্ভাৱন, উদ্যোগীকৰণ আৰু নতুন উদ্যোগসমূহৰ বাবে এক ডাঙৰ সুযোগ। সেয়েহে আমি এই ক্ষেত্ৰত দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। ৰিস্কিলিং আৰু লাইফলং লাৰ্ণিং এক গণ আন্দোলনত পৰিণত কৰিব লাগিব। বন্ধুসকল, ফিউচাৰ অফ ৱৰ্কটো ইনক্লুচিভ, ট্ৰাষ্টেড আৰু হিউমেন চেণ্ট্ৰিক হ'ব। যদি আমি একেলগে আগবাঢ়ো, তেন্তে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ই সমগ্ৰ মানৱতাৰ সম্ভাৱনাক নতুন উচ্চতালৈ লৈ যাব। মোৰ মৰমৰ দেশবাসী বন্ধুসকল, কোৱা হয় যে ছানলাইট ইজ দ্য বেষ্ট ডিছইনফেক্টেণ্ট। দৰাচলতে ক'বলৈ গ'লে স্বচ্ছতাই হৈছে আটাইতকৈ ডাঙৰ সুৰক্ষা। কিছুমান দেশ আৰু কোম্পানীয়ে এইটো বিশ্বাস কৰে যে এয়াই এটা কৌশলগত সম্পদ, সেয়েহে ইয়াক গোপনীয়ভাৱে বিকশিত কৰিব লাগে। কিন্তু ভাৰতৰ চিন্তা বেলেগ। আমি বিশ্বাস কৰোঁ যে এআইৰ দৰে প্ৰযুক্তি তেতিয়াহে বিশ্বৰ বাবে লাভজনক হ'ব যেতিয়া ইয়াক আনৰ সৈতে ভাগ বতৰা কৰা কোড আৰু ৰোড মুকলি কৰা হ'ব আৰু শ্বেয়াৰ কৰা হ'ব।
তেতিয়াহে আমাৰ মিলিয়নছ অফ ইয়ং মাইণ্ডছে সেইবোৰক অধিক উন্নত আৰু নিৰাপদ কৰি তুলিব পাৰিব। এই কাৰণে আমি সকলোৱে মিলি এই সংকল্প লওঁ যে AI-ক গ্লোবেল কমন গুড হিচাপে বিকশিত কৰা হ'ব। বন্ধুসকল, আজিৰ এক বৃহৎ প্ৰয়োজন হৈছে গ্লোবেল ষ্টেণ্ডাৰ্ডছ নিৰ্মাণ কৰা আৰু ফেব্ৰিকেটেড কণ্টেণ্টবোৰে মুক্ত সমাজত অস্থিৰতা আনিছে। ভৌতিক জগতত আমি খাদ্যৰ পুষ্টিৰ স্তৰ চাওঁ, যাতে আমি কি খাওঁ সেই বিষয়ে জানিব পাৰোঁ। আৰু কি AI দ্বাৰা নিৰ্মাণ কৰা হৈছে। যিদৰে সময়ৰ লগে লগে AI অধিক টেক্সট, ছবি আৰু ভিডিঅ' নিৰ্মাণ কৰি আছে, সেইদৰে উদ্যোগত ৱাটাৰমাৰ্কিং আৰু উৎস স্পষ্ট কৰিব পাৰি। মানদণ্ডৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে, ইয়াৰ গুৰুত্ব বাঢ়িছে আৰু বাঢ়িয়েই আছে। সেয়েহে এইটো অতি জৰুৰী যে এই বিশ্বাসটো প্ৰযুক্তিৰ এই জগতখনত আৰম্ভণিৰ পৰাই অন্তৰ্নিহিত হওক। বন্ধুসকল, আমি শিশু সুৰক্ষাৰ প্ৰতি আৰু অধিক সজাগ হ'ব লাগিব। যিদৰে বিদ্যালয়ৰ পাঠ্যক্ৰম কিউৰেটেড হয়, ঠিক তেনেকৈ আমাৰ এই AIৰ ক্ষেত্ৰত শিশুৰ বাবে সুৰক্ষিত আৰু পৰিয়ালৰ দ্বাৰা নিৰ্দেশিত হ'ব লাগে। বন্ধুসকল, আজি এই পৃথিৱীত দুই প্ৰকাৰৰ লোক আছে। এজন এনেকুৱা লোক আছে যিসকলে AIত ভয় দেখা পায়, তেওঁলোকে সদায় সেই ভয়ৰ বিষয়ে কথা পাতে। এনেকুৱা লোক ভারতে আইত এক মহৎ ভবিষ্যৎ দেখে। ভবিষ্যৎ বিশাল আৰু উজ্জ্বল দেখা যায়। আমাৰ ইয়াত প্ৰতিভাও আছে আৰু শক্তিৰ ক্ষমতাও আছে, নীতিগত স্পষ্টতাও আছে। আৰু আপোনালোকক এই কথা জনাই মই আনন্দিত যে এই সন্মিলনত 3টা ভাৰতীয় কোম্পানীয়ে নিজৰে আই মডেলসমূহ আৰু এপসমূহ মুকলি কৰিছে। এই মডেলসমূহ আমাৰ যুৱক যুৱতীসকলে তেওঁলোকৰ অসাধাৰণ প্ৰতিভা প্ৰদৰ্শন কৰে। ভাৰতে আগবঢ়োৱা সমাধানসমূহৰ গভীৰতা আৰু বৈচিত্ৰ্য যথেষ্ট, আৰু এয়া আমাৰ সামৰ্থ্যৰো এক প্ৰতিফলন। ভাৰতে ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত নিজৰ লক্ষ্যসমূহ পূৰণ কৰক। ইয়াৰ উপৰিও চিপ মেকিঙৰ পৰা আৰম্ভ কৰি কোৱাণ্টাম কম্পিউটিংলৈকে এক স্থিতিস্থাপক সুৰক্ষিত ইকোছিষ্টেম গঢ়ি তোলা হৈছে। শক্তিশালী ডেটা চেণ্টাৰ, এক মজবুত IT বেকবোন আৰু এক গতিশীল ষ্টাৰ্টআপ ইকোছিষ্টেম ভাৰতত বিকশিত হৈছে। ভাৰতক আমি এনেদৰে গঢ়ি তুলিব লাগিব যে ই সাশ্ৰয়ী, স্কেলেবল আৰু সুৰক্ষিত হৈ আই সমাধানৰ এক প্ৰাকৃতিক কেন্দ্ৰ হৈ পৰে। ভাৰতৰ বৈচিত্ৰ্যও আছে, জনগাঁথনিও আছে আৰু গণতন্ত্ৰও আছে। যি AI মডেলটো ভাৰতত সফল হয়, সেয়া বিশ্বজুৰি স্থাপন কৰিব পৰা যায়। সেয়েহে মই আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ
ডিজাইন এণ্ড ডেভেলপ ইন ইণ্ডিয়া, ডেলিভাৰ টু দ্য ৱৰ্ল্ড। আৰু এবাৰ আপোনালোক সকলোকে